हेलो फ्रेंड्स विचित्र बार्ताলৈ পুনৰ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো এটা নতুন ৰেচিপি। যদি ভাল লাগে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। প্ৰথমতে লৈছো এই বাটিটো জুখৰে দুবাটি ময়দা আৰু এই কাঁহীখনতে মই হানিম। আমি নৰমালি যেনেকৈ আটা মুঠো ঠিক তেনেদৰে মই এই দুবাটি ময়দা দি লৈ সেই আটা মুঠাৰ নিচিনাকৈ কম কম পানী দি মুঠি লম। আৰু তাৰ লগত দিছো এচিকুট নিমখ আৰু ৰিফাইন তেল প্ৰায় 2 চামুচ মানৰ জোখৰ দিছো। এই ধৰণে মই সমানে ভাগ কৰি 4টা লাডু কৰি ললো। এই ধৰণে লাডুকেইটা মই এটাকৈ বেলি ললো। বেলি হোৱাৰ পাছত এতিয়া মই এইখিনি এটা ডিজাইন উঠাকে কাটিম। সকলোৱে বিভিন্ন ধৰণৰ ডিজাইন দিব পাৰে, কিন্তু মই দিলো এটা স্কোয়াৰ সাইজৰ ডিজাইন আৰু লগতে ত্ৰিভুজাকৃতি ডিজাইনো দিছো আৰু গোলকেও দিছো। এয়া চাওক মই কেনেকৈ ধৰণে কাটিছো সেয়া আপোনালোকক দেখুৱাইছো। এইখিনি হল ভাজি লোৱা নাৰিকলখিনি আচলতে ফৰফৰকে ভাজি ললে বেছি ভাল হয়। মোৰ অলপ ভজাটো আচলতে তাকৰে কমেই হল, কাৰণে অলপ লিকটিয়া টাইপৰ লাগি আছে, হলেও একো নাই। এয়া মই ইয়াত কেনেকৈ ধৰণে বনাইছো মই দেখুৱাই দিছো। এইকেইটা কিছুমান কালাৰ দি ললো মই, এইকাৰণে গ্ৰীণ কালাৰ উঠিছে, কিছুমান অৰেঞ্জো দিলো মই। এতিয়া দেখাই থাকিম চাব। আৰু বনাই হোৱাৰ পিছত এনেকৈ কাটা চামুচে অলপ কাষকেইটা হেঁচি দিলো, তেতিয়াও দেখিবলৈ অকণমান ধুনীয়া হয় দেখিবলৈ। এয়া চাওক কালাৰ কম্বিনেশ্যন। এয়া মই তেলত এনেকৈ তেলখিনি গৰম কৰি ললো, ৰিফাইন তেল, আৰু ইয়াতে এটা এটাকৈ দি দিলো। এয়াই একেবাৰে চিম্পুল। এনেকৈ ভাজি হোৱাৰ পাছতে মই এইখিনি গোটেইখিনি উঠাই দিছো আৰু খাবলৈ খুব মৰমৰীয়া হয়, খাই ভাল লাগে। এনেদৰে আবেলি চাহ কাপৰ লগত খাই খুব ভাল লাগিলে। আপোনালোকেও ট্ৰাই কৰি চাব। যদি সঁচাকৈ আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈও নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এয়া কেনেকুৱা হৈছে ৰেচিপিটো মোৰ জনাবলৈ নাপাহৰিব।